নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম মান শ্ৰেণীৰ পৰিসীমা আৰু কালিৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ পাঠ নম্বৰটো হৈছে 11 নম্বৰ। পাঠ নম্বৰ 11ৰ পৰা আমি আজি পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আয়ত ক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰৰ ষষ্ঠ মান শ্ৰেণীত পঢ়ি অহা আয়ত ক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰৰ কালি আৰু পৰিসীমালৈ অলপ মনত পেলাওঁ। আমি আগতে পাই আহিছোঁ যে যিবিলাক চতুৰ্ভুজৰ চাৰিটা বাহু চতুৰ্ভুজৰ চাৰিটা বাহুৱে থাকে, চতুৰ্ভুজৰ বিপৰীত বাহুযোৰ সমান্তৰাল লগতে ইয়াৰ কোণবোৰ 90 ডিগ্ৰী বা সমকোণ হয়, সেই চতুৰ্ভুজবিলাক হৈছে আয়ত। গতিকে আমি প্ৰথম ছবিটোত কি পাইছোঁ? এটা আয়ত পাইছোঁ। এই আয়তটোৰ পৰিসীমা কেনেকৈ উলিয়াই মই সেইটো কৈ দিছোঁ যে আয়তৰ পৰিসীমা মানে হ'ল কি? পৰিসীমা মানে হৈছে চাৰি বেৰৰ সমষ্টি মানে হ'ল যোগফল। যিহেতু আমি এই আয়তটোৰ পৰিসীমা উলিয়াব লাগিলে আমাৰ চাৰিটা সীমাৰ প্ৰয়োজন হ'ব। গতিকে আমি কি কৰিছোঁ? প্ৰথম ছবিটোত আমি দুটা দিশ আৰু দুটা প্ৰস্থ যোগ কৰি কেনে দুইৰে ইনটু কৰি দিছোঁ। দুটা দিশ আৰু দুটা প্ৰস্থ আছে, মানে কি? যিহেতু এই আয়ত ক্ষেত্ৰটোৰ এই দিশ দুটা সমান আৰু এই প্ৰস্থ দুটা সমান, সেইকাৰণে আমি কি কৰিছোঁ? সূত্ৰটো লিখোঁতে দিশ আৰু প্ৰস্থ দুটাক একেলগে ৰাখি দুইৰে পূৰণ কৰি দিছোঁ। এনেকৈ আমি পৰিসীমাটো উলিয়াব পাৰোঁ। আমি ইয়াতে দিগৰ ঠাইত সৰু ফলাৰ এল আখৰটো লৈছোঁ, যিহেতু লেন্থ মানে হ'ল দিগৰ কাৰণে আমি এল লৈছোঁ, আৰু প্ৰস্থৰ কাৰণে যিহেতু প্ৰস্থক আমি ইংৰাজীত ব্ৰেথ বুলি জানো, ব্ৰেথৰ কাৰণে আমি বি আখৰটো লৈছোঁ। গতিকে আমি পৰিসীমাৰ সূত্ৰটো সৰুকৈ আমি কি কৰি ক'ব পাৰোঁ? 2 × L + B, 2 পূৰণ L যোগ B। গতিকে আমাৰ পৰিসীমাটো উলিওৱা হৈ গ'ল। সেইদৰে আমি এই আয়তটোৰ যদি কালি উলিয়াব লাগে, অৰ্থাৎ কালি মানে হ'ল কি? কালি মানে হ'ল ইয়াৰ ভিতৰৰ যিখিনি অংশ, এই ভিতৰৰ অংশবিলাকৰ পৰিমাণটো হৈছে কালি। গতিকে যদি কালি উলিয়াব লাগে তেনেহ'লে কি কৰিব লাগিব? আমি ইয়াৰে দিশ এটা আৰু ইয়াৰে প্ৰস্থ এটা ইনটু কৰি দিব লাগিব, পূৰণ কৰি দিব লাগিব। গতিকে আমি কালিৰ সূত্ৰটো কি বুলি লিখিছোঁ? দিশ পূৰণ প্ৰস্থ। এইটো আমাৰ আয়ত ক্ষেত্ৰৰ পৰিসীমা আৰু কালিৰ এই কথাখিনি আমি ষষ্ঠ মান শ্ৰেণীত পঢ়ি আহিছোঁ। সেইদৰে বৰ্গক্ষেত্ৰ এটা কি? বৰ্গক্ষেত্ৰ এটা চতুৰ্ভুজ, যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান, সেই চতুৰ্ভুজটোক এটা বৰ্গ বুলি কোৱা হয়। এই বৰ্গটোত কি হয়? ইয়াৰ চাৰিওটা বাহু কি হয়? সমান হয়। গতিকে আমি যেতিয়া ইয়াৰ পৰিসীমাটো উলিয়াম, চাৰিটা বাহু যিহেতু সমষ্টি মানে যোগফল, চাৰিটা বাহু আমি কি কৰি দিছোঁ? চাৰিটা বাহু আমি যোগ কৰি দিছোঁ। যোগ কৰি দিলে ইয়াৰ পৰিসীমাটো উলিয়াব পাৰি। নহ'লে আমি যদি পূৰণ আকাৰত লিখোঁ তেনেহ'লে আমি কি কৰিব পাৰোঁ যে এই বৰ্গটোৰ চাৰিসীমাটোৰ যোগখিনি মই সৰু ফলাৰ এ আখৰেৰে বুজাইছোঁ। এ আখৰেদি বুজোৱাৰ কাৰণে কি হৈছে? 4 × A, বা আমি অসমীয়াত এনেকৈ লিখিব পাৰোঁ 4 × D। ইয়াৰে যিকোনো এটা দিশ হ'ব। আমি দিশখিনিক এতিয়া সৰু ফলাৰ এ আখৰ মানে এইখিনি 5 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ যিকোনো যোগ হ'ব পাৰে। গতিকে আমি 4 × দিশ কৰিলে কি কৰিব পাৰিম? পৰিসীমাটো উলিয়াব পাৰিম। সেইদৰে বৰ্গক্ষেত্ৰটোৰ কালি উলিয়াওঁতে কি হয়? ইয়াৰে দুটা দিশ পূৰণ কৰিব লাগিব, দিশ পূৰণ দিশ। ইয়াতে যিহেতু গোটেইকেইটা বাহু সমান আছে, ইয়াতে যেনেকৈ আমি দিশ আৰু প্ৰস্থ লিখিছিলোঁ, ইয়াত আৰু দিশ বা প্ৰস্থ বুলি লিখাৰ কোনো প্ৰয়োজন নাই, কাৰণ যিহেতু ইয়াতে গোটেইকেইটা দিশ সমান। গতিকে আমি বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত কি পাইছোঁ? যে দিশ পূৰণ দিশ, বা আমি যোগকেইটা ইনটু কৰি দিছোঁ A × A = A²। এইদৰে আমি ষষ্ঠ মান শ্ৰেণীত থুলমূলভাৱে আমি আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা আৰু কালি কেনেকৈ উলিয়াই, পৰিসীমা লগতে কালি কেনেকৈ উলিয়াই থুলমূলভাৱে আমি পঢ়ি আহিলোঁ বা আমি অলপ বুজি পাইছিলোঁ। এতিয়া আমি কি কৰিম? আজি সপ্তম মান শ্ৰেণীত আমি কি কৰিম? এই আয়ত ক্ষেত্ৰটোৰ জৰিয়তে এটা সামান্তৰিকৰণ কেনেকৈ কালি উলিয়াব পাৰিম, কেনেকৈনো কালিটো উলিয়াব পাৰিম, আমি ছবিৰ সহায়ত অলপমান বুজিবলৈ যত্ন কৰোঁ। তোমালোকে মন দি শুনিবা। আমি এই আয়ত ক্ষেত্ৰটোৰ জৰিয়তে এটা সামান্তৰিকৰ কালি কেনেকৈ উলিয়াওঁ সেই কথাটোলৈ আগবাঢ়িছোঁ। এতিয়া মই এই বৰ্ডত মই লিখি দিছোঁ, সামান্তৰিক এটা আঁকি দিছোঁ। সামান্তৰিকটোলৈ আমি মন কৰিব লাগিব। সামান্তৰিকটো কেনেকৈ আমি এটা আয়ত ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰি ইয়াৰ কালিখিনি উলিয়াব পাৰোঁ, তাকেই আমি আজি আলোচনাৰ বিষয়বস্তু। এতিয়া সামান্তৰিক মানে হ'ল কি? যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল। অৰ্থাৎ আমি এটা চতুৰ্ভুজ যদি আঁকো, এনেকুৱাকৈ যদি আঁকা হয় তেনেহ'লে ই এটা সামান্তৰিক হ'ব, কাৰণ এইযোৰ বাহু ইয়াৰ বিপৰীত, এই বিপৰীত বাহুটো আৰু ইয়াৰ এইটো বাহু বিপৰীত এই বাহুটো সমান্তৰাল, অৰ্থাৎ ই কোনোদিন আৰু লগ নালাগে, এনেকুৱা সমান্তৰালভাৱে গুচি যাব বা ইফালে সমান্তৰালভাৱে গুচি যাব। গতিকে আমি এই ছবিটোক এটা কি বুলি ক'ব পাৰোঁ? ই এটা সামান্তৰিক।
এতিয়া আমি কৈ আছিলোঁ কি যে আয়ত ক্ষেত্ৰৰ জৰিয়তে এটা সামান্তৰিকৰ কালিনো আমি কেনেকৈ উলিয়াম। সেইটোৰ কাৰণে মই কি কৰিম, ইয়াৰে যিকোনো এটা শীৰ্ষবিন্দু, ধৰা হ'ল মই প্ৰথম শীৰ্ষবিন্দুটো লৈছোঁ, এই শীৰ্ষবিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ এটা লম্ব টানিম। লম্ব হয় কেনেকৈ, যেতিয়া ই 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব। গতিকে আমি এই শীৰ্ষবিন্দুটোৰ পৰা এইখিনিলৈ এটা লম্ব টানিলোঁ, যাতে এই জেগাখিনিত কি হয় 90 ডিগ্ৰী এংগুলৰ সৃষ্টি হয়। এতিয়া ইয়াত আমি দেখিলোঁ, এই ছবিটোত দেখিলোঁ যেতিয়া এটা লম্ব টানি দিলোঁ, এই ছবিটোত আমি এটা কি দেখিলোঁ যে এটা ত্ৰিভুজৰ উৎপন্ন হৈছে। এইখিনি এটা ত্ৰিভুজ উৎপন্ন হৈছে। যদি মই এই ত্ৰিভুজখিনি যদি মই এখন কাগজত আঁকি লওঁ, এই সামান্তৰিকটো যদি মই এখন কাগজত আঁকি লওঁ আৰু এই ত্ৰিভুজখিনি যদি মই কাটি লৈ এইফালে লগ লগাই দিওঁ, এইটো শীৰ্ষবিন্দুৰ ফালে লগ লগাই দিওঁ এনেকৈ যদি লগ লগাই দিওঁ, এই ত্ৰিভুজটো কিন্তু কাটি লৈ গৈছোঁ, কাটি লৈ কেনে ইফালে লগ লগাইছোঁ, তেতিয়া মই দেখিম আমাৰ এটা সামান্তৰিক আছে। সামান্তৰিকটোৰ পৰা এইখিনি যদি মই মুচি দিওঁ, এই ত্ৰিভুজটো ইয়ালৈ আনিলোঁ, যিহেতু সামান্তৰিকটোৰ পৰা এটা কি হ'ল, নতুনকৈ আমাৰ এটা কি হ'ল আয়ত ক্ষেত্ৰ সৃষ্টি হ'ল। যিহেতু ইয়াতে 90 ডিগ্ৰী আছিলে, ইয়াতে 90 ডিগ্ৰী হ'ব। যিহেতু আয়তৰ কি হয় প্ৰত্যেকটো কোণেই 90 ডিগ্ৰী থাকে। আমি বুজিলোঁ যে এটা সামান্তৰিকক আমি আয়ত ক্ষেত্ৰলৈ দি পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। পৰিৱৰ্তন কৰি ল'লোঁ, তাৰমানে কি, আমি যদি এটা আয়তৰ পৰিসীমা বা কালি জানো, তেনেহ'লে আমি একেধৰণে সামান্তৰিক এটাৰো কালিৰ পৰিসীমাটো বুজি পাওঁ। এতিয়া ধৰা হ'ল আমি কালিটোৰ কথা লৈ আহিছোঁ, প্ৰথমতে কালিটোৰ কথা লৈ আহিছোঁ। এতিয়া ধৰা হ'ল এই নতুন যিটো আমাৰ যিটো হেৰি আছিলে, সামান্তৰিক আছিলে, এইটো সামান্তৰিক আছিলে, এইখিনিৰ পৰা এইখিনিলৈ এইখিনি সামান্তৰিক আছিলে। আমি সামান্তৰিকটোৰ নাম দিলোঁ ABCD। এই সামান্তৰিকটো আছিলে, এই সামান্তৰিকটো মই কি কৰিলোঁ, এই অংশখিনি ইয়ালৈ যেতিয়া আনিলোঁ, তেতিয়া এই ডি আখৰটো ইয়ালৈ যদি লৈ আহোঁ আমি, তেতিয়া এই চিটো ইয়ালৈ আনি এই কথাখিনি এইখিনি কাটি দিছিলোঁ আমি, যিহেতু সিফালে বহাই দিছিলোঁ। গতিকে এতিয়া নতুনকৈ আমাৰ ABCD কি হ'ল, এটা আয়ত ক্ষেত্ৰ সৃষ্টি হ'ল। অৰ্থাৎ এটা সামান্তৰিকৰ যেতিয়া আমি কালি উলিয়াম, সামান্তৰিকৰ কালি সমান আমি কি লিখিব পাৰোঁ, আয়তৰ কালি লিখিব পাৰোঁ। যিহেতু আমি আয়তৰ কালিটো আগতে পাই আহিছোঁ, আয়তৰ কালি মানে হ'ল কি, দিশ পূৰণ প্ৰস্থ। গতিকে আমি ইয়াতে লিখি দিম আয়তৰ কালি মানে হ'ল দিশ পূৰণ প্ৰস্থ। ইয়াতে আমি দিশ পূৰণ প্ৰস্থ লিখি দিলোঁ। ইয়াতে দীঘৰ ঠাইত আমি L দিলোঁ আৰু প্ৰস্থৰ ঠাইত B দিলোঁ। B মানে হ'ল ব্ৰেথ মানে হ'ল কি, প্ৰস্থ, আৰু L মানে হ'ল লেন্থ মানে হ'ল দৈৰ্ঘ্য। গতিকে আমি সামান্তৰিকৰ কালি উলিওৱা সূত্ৰটোৰ জৰিয়তে আমি সামান্তৰিকৰ কালি উলিয়াব লাগিলে আয়তৰ কালিৰে আমি উলিয়াব পাৰোঁ। এতিয়া আমাৰ কি হ'ল যে আগতে আয়তৰ কালিটোত কি আছিলে, আয়তৰ কালিটোত এই বস্তুখিনি আছিলে দিশ, কিন্তু যেতিয়া সামান্তৰিকটো আমাৰ আছিলে এনেকুৱা ধৰণৰ আছিল সামান্তৰিকটো, আমি সামান্তৰিকটো এইখিনিলৈহে ল'ব লাগিব। এইখিনি লওঁতে কি হ'ল, সামান্তৰিকটো কিন্তু এই বস্তুটো দিশ বা প্ৰস্থৰটো এইখিনি আমাৰ কিন্তু আমাৰ যিটো দিশ আছিল, এই দিশখিনি আমি এতিয়া সামান্তৰিকটোৰ ক্ষেত্ৰত আমি কি বুলি ল'ম, এইখিনি ভূমি বুলি ল'ম। আৰু যিডাল আমি লম্ব টানিছোঁ, সেই সামান্তৰিকটো যিডাল লম্ব টানিলোঁ, লম্ব টানি কেনে ইফালে আমি ত্ৰিভুজটো কাটি লৈ গ'লোঁ, সেই লম্বডাল আমি কি বুলি ল'ম, উচ্চতা বুলি ল'ম। উচ্চতা ল'ম। গতিকে আমি যেতিয়া সামান্তৰিকৰ কালি উলিয়াম, আয়তৰ দিশ পূৰণ প্ৰস্থটো আমি বহুৱাই নিদিওঁ, কাৰণ ইয়াৰ এলটো ইয়াৰ এলৰ সমানে হৈ যাব, যিহেতু ইয়াৰ জোখটো একে সমান আছে। ইয়াৰ পৰা ইয়ালৈ যিমান আছে এইখিনি অংশ ইফালে লৈ আহিলোঁ, ইফালে অনাৰ লগে লগে একেখিনি অংশই থাকি গ'ল। গতিকে ভূমিডাল কি হ'ব, ইয়াৰ ভূমিডাল আগৰ সামান্তৰিকৰ যিডাল ভূমি, সেইডাল এতিয়া আয়তৰ এই দিশডালৰ সমান হ'ব। অৰ্থাৎ আমি কি লিখিব পাৰোঁ, আয়তৰ যিটো দিশ আছিলে, আয়তৰ দিশটোৰ ঠাইত আমি ভূমি মানে হ'ল বেজ, ইংৰাজীত বেজ, আমি কি কৰিব পাৰোঁ যে ইয়াতে যিটো দিশ আছিলে, এই দিশটোৰ ঠাইত আমি এতিয়া নতুন যিটো সামান্তৰিক হ'ল, সেই নতুন সামান্তৰিকটোৰ আমি ভূমিডাল লিখিব পাৰোঁ, অৰ্থাৎ বি লিখিব পাৰোঁ, বেজটো লিখিব পাৰোঁ। ইয়াতে বেজ লিখিব, কাৰণ দিশটোৱে ইয়াৰ ভূমিটোৱে একে সমান হ'ল। সেইদৰে আমি যিটো আগতে প্ৰস্থ লিখিছিলোঁ, এতিয়া আমি যিহেতু সামান্তৰিকলৈ গুচি আহিলোঁ, সামান্তৰিকটোৰ এই যিটো প্ৰস্থ আছিল আগতে, আয়তৰ যিটো প্ৰস্থ হ'ব, সেইখিনি
সামান্তৰিকটো কি হ'ব উচ্চতাৰ সমান হ'ব উচ্চতা মানে হ'ল হাইট এইটো ইংৰাজী হাইটৰ পৰা h2 ৰাখিছে গতিকে আমি সামান্তৰিকৰ যেতিয়া কালি উলিয়াম এই আয়তৰ কালিৰ জৰিয়তে সামান্তৰিকৰ কালি উলিয়াব পাৰোঁ এইখিনি জায়গা যদি মই মুছি দিওঁ এতিয়া তেতিয়াহ'লে আমি কি পাম সামান্তৰিকৰ কালি সমান b পূৰণ h অৰ্থাৎ এই b মানে হ'ল কি b মানে হ'ল ভূমি পূৰণ h মানে হ'ল উচ্চতা গতিকে আমি কি কৰিব পাৰোঁ সামান্তৰিকৰ কালি এটা আয়ত ক্ষেত্ৰৰ জৰিয়তে উলিয়াব পাৰোঁ সামান্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা এতিয়া আমি আহিছোঁ সামান্তৰিকটোৰ পৰিসীমালৈ আহিছোঁ আয়তৰ পৰিসীমাটোৱে সামান্তৰিকৰ পৰিসীমা একে কথা হ'ব কাৰণ যিহেতু আমাৰ যিখিনি কাটি লোৱা অংশ সেই কাটি লোৱা অংশখিনি ইফালে লৈ অহাৰ লগে লগে একেখিনি অংশই হৈ থাকিল সমানে হৈ থাকিলে গতিকে আমি যেতিয়া আয়তৰ যিটো পৰিসীমা উলিয়াইছিলোঁ সেই একেটা পৰিসীমাৰ সূত্ৰতেই সামান্তৰিকৰ পৰিসীমাটো আমি উলিয়াব পাৰোঁ ইয়াতে মই পৰিসীমাটো লিখিছোঁ পৰিসীমাটো সামান্তৰিকৰ পৰিসীমা প্ৰথমতে আমি কালি উলিওৱাটো শিকিলোঁ এতিয়া আমি পৰিসীমাটো কেনেকৈ উলিয়াই আমি যিহেতু ইয়াৰ আগত কি কৰিছিলোঁ যে টুৱাইছ ইয়াতে দিশ যোগ প্ৰস্থ লিখিছিলোঁ এতিয়া আমি কি কৰিব পাৰোঁ ইয়াৰ যিটো নতুন ছবি হ'ল সামান্তৰিকটোৰ যিটো ছবি আছিলে সামান্তৰিকটো আমি কি কৰিব পাৰোঁ সামান্তৰিকটো মই আৰু এবাৰ ৰাখিছোঁ ইয়াতে যিকোনো সামান্তৰিক হওক সামান্তৰিকটো আমি এনেকৈ আঁকিলে সামান্তৰিক এটা আঁকিলে যেহেতু ইয়াৰ বিপৰীত বাহু সমান্তৰাল এনেকুৱা সামান্তৰিক এটা আঁকিলে আমি কি পাম এইখিনি প্ৰস্থ এইখিনি দৈৰ্ঘ্য যেনেকৈ আছিল সেইখিনি আমি এতিয়া কি পাম দিশ বা প্ৰস্থৰ ঠাইত আমি কি পাম দুটা ওচৰা ওচৰি বাহু হিচাপে ধৰি লওঁ এতিয়া যদি ধৰা হ'ল এইটো বাহুৰ মাপটো a যেনিবা এই বাহুটোৰ মাপ a আৰু এই দীঘলখিনিৰ মাপ হ'ল b তেতিয়া আমি যিটো দিশ আৰু প্ৰস্থ আছিলে আয়তৰ ক্ষেত্ৰত যিটো আছিলে আয়তৰ পৰিসীমা উলিওৱাৰ ক্ষেত্ৰত যিটো আছিল তাৰ ঠাইত আমি ওচৰা ওচৰি বাহু দুটা লিখি দিব পাৰোঁ কাৰণ একে হৈ থাকিব গতিকে আমি ইয়াতে কি লিখিব পাৰোঁ টু দীঘৰ ঠাইত আমি ইয়াৰ এটা এইটো লিখিলেও হয় এইটো লিখিলেও হ'ব এ আখৰটো আগত লিখিছোঁ বাৰু এইটো এ আছিল এ বুলি লিখিলোঁ এইটো বি ধৰি ল'লোঁ ধৰা হ'ল এইটো বি এ যোগ বি অৰ্থাৎ সামান্তৰিকৰ পৰিসীমা আমি আগৰ যিটো আয়ত ক্ষেত্ৰৰ পৰিসীমা আছিলে সেই পৰিসীমাৰ সূত্ৰটোৰেও উলিয়াব পাৰোঁ এই ধৰণে আমি এটা আয়ত ক্ষেত্ৰৰ জৰিয়তে সামান্তৰিক এটাৰ কেনেকৈ কালি উলিয়াই সেইটোৰ প্ৰাথমিক ধাৰণাখিনি আজি শিকিলোঁ ইয়াৰ পিছত ক্লাছত আমি সামান্তৰিকৰ কালি দিয়া থাকিলে কেনেকৈ ভূমি উলিয়াই কেনেকৈ উচ্চতা উলিয়াই বা ডাইৰেক্ট সামান্তৰিকৰ ভূমি আৰু উচ্চতা দিয়া থাকিলে কালিটো কেনেকৈ উলিয়াই কোনো সামান্তৰিকৰ সেই কথাবিলাক পঢ়িবলৈ যত্ন কৰিম আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ক্লাছলৈ তোমালোকক স্বাগতম জনালোঁ নমস্কাৰ